Hello friends, good morning. আজি আমি গৈ আছো আমাৰ মাৰ ঘৰত মাতে বিহু খাব মাতিছে আৰু লগতে ই আৰু মই আমাৰ মাৰ হাউমাৰ কাৰণে এটা সাৰপ্ৰাইজ প্ল্যান কৰিছো ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো এতিয়া মাৰ ঘৰত গৈ আছো এয়া মা এয়া ডাৰ্লিং মোৰ এয়া মই এতিয়া গৈ আছো বুম ট্ৰাকে আপোনালোকক যে কৈছিলো এটা সাৰপ্ৰাইজ আছিল এয়া আৰু মাক গম নোপোৱাকৈ আহি গলো মই শাড়ী পিন্ধিলিটো মৰি গ'ল এয়া গ্লাস উঠাই দিয়া সব এয়া মা আৰু মই মা একবাৰ চাই দিয়ক আমি মন্দিৰত আহিছো আজি এয়া দেখাই আছো আপোনালোক এয়া চাকি পাতি ললো মা এয়া এয়া হৈছে আমাৰ পাঠশালাৰে জালিঘাটাৰ মন্দিৰ হয় সব সকলোৱে চিনি পায় তো দেখাই আছো অলপ আপোনালোককো এয়া মা এয়া মিষ্টাৰ দীপু এয়া মা টিলিঙা বজাইছে আমি মন্দিৰত সেৱা পাতি কৰি ওলালো মন্দিৰতে আছো প্ৰসাদ পাতি বৰ্তমান দিব হোৱা নাই তো এয়া দেখাই আছো এয়াই হৈছে এছিয়াৰ সেকেন্ডাল ডাঙৰ গছ তো দেখাই আছো মা আৰু ই আগে আগে গৈ আছে মই আপোনালোকক ভিডিঅ' কৰি অলপ দেখাবলৈ ট্ৰাই কৰিছো তো চাওক ইমান ভাল লাগে ইয়াতে আহিলে এটা মন্দিৰত আহিলে এনেও আপোনালোক মনটো চাব বহুত শান্তি লাগে বহুত ভাল লাগে এয়া মা আৰু ই এডাল হৈছে গছ এয়া মন্দিৰৰ পৰিৱেশ এইডালে হৈছে সেই বৃহৎ গছডাল সকলোৱে হয়তো জানেই আৰু যিবিলাকে নাজানে তেখেতসকলক অলপ দেখাবলৈ ট্ৰাই কৰিছো এয়া মা আৰু মিষ্টাৰ আগত গৈ আছে ইফালেও এইটো শিৱ মন্দিৰ হয় সাইডত তো এইখন কলগছৰ বাৰী হয় ইয়াৰে মন্দিৰৰে হয় তো ইয়া পৰিৱেশটো বহুতে ভাল হয় ভাল লাগে পৰিৱেশটো বহুত ধুনীয়া হয় শান্তিপ্ৰিয় হয় ধুনীয়াকৈ বতাহও দি আছে তো এয়া এডাল গছৰ পৰাই মানে এয়া টিকলা হতেও আহিছে এয়া এডাল গছৰ পৰাই এয়া ঠানি ওলাই এনেকৈ মানে এডালে গছ আৰু কোনে কোনে ইয়াতে আহি পাইছে কমেন্ট কৰি জনাবচোন মোক
এডাল হৈছে মূল শিপাডাল, মূল গছডাল মানে। এয়া মন্দিৰৰ কাষে কাষে ৰাস্তাও বনাই দিছে। মা আৰু ই মোক এৰি এৰি গ'ল। আৰু ইমান ধুনীয়া বতাহ দি আছে, পুৰা একদম ফ্ৰেছ হাৱা এটা দি আছে, ধুনীয়া একদম ভাল লাগে। তো অলপমান দেখাব ট্ৰাই কৰিছোঁ গছডাল, যিমানখিনি পাৰিছোঁ আপোনালোককো। এয়া এপাক ঘূৰি আকৌ মন্দিৰ পালোঁ। আজি বিশেষ একো মানুহ পাতি বেছি নাই, অলপ আছে, তথাপিও আহি খুব ভাল লাগিছে। অলপ দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু দেখাই আছোঁ। এয়া হৈছে মন্দিৰটোৰ সন্মুখৰখিনি। এতিয়া প্ৰসাদ দিব, মা আৰু ই প্ৰসাদ ল'ব গৈছে। এয়া প্ৰসাদ দি আছে। আজি মানে ইয়াৰ মন্দিৰৰ ওচৰৰ ফিল্ডখনত ওচৰত এখন স্কুল আছে, তাৰে বাচ্চাবিলাকৰ মানে ল'ৰা ছোৱালীবিলাকৰ খেল প্ৰতিযোগিতাও চলি আছে বিহু বুলি। তো দেখাই আছোঁ আপোনালোককো। এয়া খেলা চলি আছে। ইয়ামা আমি এতিয়া নদী চাব আহিছোঁ। নদী নে পুখুৰী হয় এইটো। তো এয়া আগে আগে মা আৰু দীপু। ইয়াতে মানুহবিলাকে নতুন বছৰত পিকনিক খাবও আহে। ধুনীয়া এটা প্লেচ হয়, ইয়াতে খেলাও চলি আছে বিহুৰ। এয়া মা আৰু মিষ্টাৰ আগত। এয়া নদী পাই গ'লোঁ, কি ধুনীয়া পানীৰ সোঁত দেখাই আছোঁ আপোনালোককো। ইয়াতে পিকনিক খায়তো। এইটো হৈছে পিকনিক প্লেচ মন্দিৰৰ ওচৰৰ। এয়া পানী, চাওক কি ধুনীয়া প্লেচটো। চাওকচোন কি ধুনীয়া হয়। এয়া পানী নদীৰ পাৰত। এয়া আমি যাবলৈ লৈছোঁ। মায়ে পুৰা প্ৰসাদ পাতি কেনেকৈ টোপলাটো লৈছে। তো আপোনালোকক যিখিনি দেখাব পাৰিছোঁ দেখাইছোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া মাৰ ঘৰত যাম। এতিয়া চাই থাকক আৰু। এয়া মন্দিৰৰ সন্মুখত, এয়া মন্দিৰৰ ভিতৰৰ ফালে গেটখন। এয়া মা টিলিঙা বজালে, যাব ওলাইছোঁ আৰু আমি। এতিয়া আমি যাব লৈছোঁ ঘৰলৈ। আপোনালোকক দেখালোঁ।